কবিতা এটা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম হৈছে নিৰিবিলি নিজানত তুমি আৰু মই। সৌদিনা আবেলি পৰত নদীৰ কুলু কুলু শব্দ, সেউজীয়া গছ-গছনিৰ মৃদু বতাহ, কি যে সুন্দৰ পৰিৱেশ। সেই নিৰ্জন ঠাইত তুমি আৰু মই বহিছিলোঁ দুয়োৰে মৰমত বিলীন হ'বলৈ। বতাহৰ সুৰ-সুৰণিয়ে নদীৰ সুঁতিৰ লগত সমানেই গতি কৰি যাব ধৰিছে। আমাৰ মনবোৰ সেউজীয়া পৰিৱেশত ফৰকাল হ'ব ধৰিছে। ঝাওবনৰ হালে জালে কণ কণ চৰাইজাকে শাৰী পাতি নাচিছে। নিৰিবিলি নিৰ্জন ঠাইত প্ৰকৃতি থিৰ হৈ পৰিছে। তুমি আৰু মই সুন্দৰ পৰিৱেশত আকুৰগোজ হ'ব ধৰিছোঁ। সবেই আহিবা নিৰিবিলি নিজানক অলপ সময় দিবলৈ, শুদ্ধ প্ৰকৃতিক হৃদয়ৰ একোণত স্থান হৈ ৰ'বলৈ। ধন্যবাদ।